নমস্কাৰ সকলোকে। আমাৰ ঘৰৰ এই কুকুৰা পোৱালিকেইটাৰ কথা ক'বলৈ এই ভিডিঅ'টো বনালোঁ। এই 7টা পোৱালি আছে, 9টা পোৱালি হৈছিলে, বাট আমাৰ নিজৰ দুখৰ কাৰণে 2টা পোৱালি আমি বচাব নোৱাৰিলোঁ। চ' কথাটো এনেকুৱা ধৰণৰ, এই পোৱালিকেইটাৰ আইতাক আৰু ককাক প্ৰথমতে আমাৰ ঘৰত আহিছিলে। প্ৰথমতে আইতাক আহিছিলে, মানে ক'লা মাকগৰাকীৰ মাক। তাইক আমি আনিছিলোঁ ঘৰত, বোলো খুৱাই বোৱাই ডাঙৰ হ'লে আলহী আহিলে কুকুৰা মাৰি পিনে ভাত খুৱাই যে, তেনেকুৱা প্লেন আছিলে। চ' কিন্তু মানে যোনদিনাখন আলহী আহিছিলে সেইদিনটো মনত আছে। মাকক মাৰি খুৱাব লাগে নালাগে তেনেকুৱাতে ছামথিং হেপেণ্ড আৰু। আমি ব্ৰইলাৰ মাংস আনি পিনে ভাতটো খোৱালোঁ আলহীক, আৰু মাছ আনি পিনে। চ' ডেট ৱাজ দ্য বিফ'ৰ এণ্ড আফটাৰ মুমেণ্ট। তাৰপিছৰ পৰা ইহঁতৰ ককাকক আনিলোঁ, ঘৰ বনাই দিলোঁ। চ' সিহঁতৰ পোৱালি হ'ল, এই মাকগৰাকী সিহঁতৰে পোৱালি। চ' তাইৰ ছিষ্টাৰ্ছো আছে, এজনী উমনিও লৈ আছে। এতিয়া সেই মাকৰ পাখিৰ ভিতৰত পোৱালিকেইটা সোমাই গ'ল। এটা পোৱালি আছে চাগে, দেখিছে, সি বাহিৰতে আছে, বাকীখিনি ভিতৰত সোমাই গ'ল গোটেইখিনি। চ' ভাল লাগে মানে প্ৰচেছটো, মানে ইহঁতৰ ফেমিলি বাঢ়ি গ'ল যে, তাৰে আপোনাৰ এটা মানে নিজৰ এটা অৰিহণা থকা নিচিনা লাগে। ইহঁতি কণীও বহুত পাৰিলে, টোটেল 250-300মান কণী আমি পালোঁ নেকি। ঘৰতে খোৱা হ'ল মেক্সিমাম, উমনি লোৱা হ'ল, ফেমিলি মানুহক দিলোঁ কণী। চ' এয়া এটা সৰু ডিচিশ্যন। সিদিনাখন আলহী আহি তাক যদি মাৰি খালোঁহেঁতেন, এইবিলাকতো নহ'লহেঁতেন কেতিয়াও। চ' কিবা এটা ভাল লাগে। এতিয়া গোটেইকেইটা পোৱালি মাকৰ হেৰিয়াত সোমাই গৈছে। চব মাকজনী কিমান ইটছ লাইক বহুত ফুলি আছে, 7টা পোৱালি তাৰ ভিতৰত সোমাই আছে। মই যে কিবা এটা কৰোঁ, যা চাব গোটেইখিনি। এইজন দেখিছেনে, সৰুকৈ উলিয়াইছে, মুখখন উলিয়াইছে এটাই। চ' ৰ'ব, এইজন যা 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 চু 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 চু। এই যে পোৱালিকেইটা ওলাই আছে এটা এটাকৈ, যা যা। চ' য়েছ, চ' থেংক ইউ ফৰ ৱাচিং। এইটো কাৰণে ভিডিঅ'টো বনাইছিলোঁ।